যোৱাকালি বহুত দিনৰ মূৰত দেহাৰ বৰ্তাক বৰ্মাক আৰু আমি দুয়ো দেহাক লৈ বাহিৰত ডিনাৰ কৰিম বুলি আহিলোঁ আৰু আমাৰ শিৱসাগৰতে থকা হেৰিটেজ জয়সাগৰলৈ আহিলোঁ। আচলতে কলেজৰ দিনৰ পৰাই ইয়াৰ পৰিৱেশটো বহুত ভাল লগা হয় আৰু এটা ফেমিলি আউটিঙৰ কাৰণে মানে পাৰফেক্ট স্পট হয় হেৰিটেজ জয়সাগৰ। আগতে কলেজত পঢ়ি থকা সময়তো প্ৰায় এভৰি উইকেণ্ডে আমি ইয়ালৈ আহিছিলোঁ বুলি ক'ব পাৰি। ইয়াত বহুত মেমৰিজ আছে আমাৰ কলেজৰ দিনৰ আৰু আমাৰ দেহায়ো মানে ইয়াত আহি বহুত বেছি ভাল পায়। আগতে দিনত আহিছিলে কিন্তু এনেকৈ ৰাতি অহা নাছিলে। দিনত যে ইয়াৰ পৰিৱেশটো আৰু ধুনীয়া হয় পুখুৰীৰ পাৰত যিহেতু, আৰু ইও আজি বহুত বেছি ফূৰ্তি কৰিছে মানে এনেই ওলাই আহিবলৈ পালে তাৰ বহুত ফূৰ্তি লাগে। ই একো আমনি নকৰে, ধুনীয়াকৈ খেলি থাকে আৰু অলপ সময় ভিতৰত ৰাখি এইবাৰ বাহিৰত তাক অলপমান ফুৰাবলৈ লৈ গৈছোঁ। এনেকৈ লাইট ডিম লাইট পোহৰবিলাক দেখি গছ গছনি দেখিলে সি মানে বহুত বেছি ফূৰ্তি কৰে আৰু দেহা আমাৰ মাজলৈ অহাৰ পৰা মানে আমাৰ পৰিয়ালৰ সকলোবিলাক কাম মানে দেহাক কেন্দ্ৰ কৰিয়ে হয়। আচলতে কোনটো কাম কৰিলে দেহাই ভাল পাব, ক'ত গ'লে দেহাই ফূৰ্তি পাব, সেনেকুৱাবিলাক কামেই বেছি ভাল পোৱা হয়। ইয়াৰ কেন্দ্ৰিকেই কামবিলাক চলি থাকে আৰু যিহেতু ঘৰৰ একেবাৰে অকণমানি মানে সকলোৰে মৰমৰ সি, আৰু তাকো এতিয়া আমি ডিনাৰটো কৰাই ল'লোঁ বাহিৰতে, তালৈ লৈ গৈছিলোঁ। সেইকাৰণে আমাৰ ডিনাৰ অহাৰ আগত তাক ভালকৈ খুৱাই ল'লোঁ আৰু খোৱাৰ টাইমতো সি মানে বহুত এক্টিভ হয়। তাক মানে যি টি হ'লেও কৰাই থাকিব লাগিব আৰু এইফালে আমাৰ ডিনাৰো আহি গ'ল। দেহাক খোৱাৰ পিছত আমি এতিয়া ভালকৈ খাই ল'লোঁ আৰু তাত গ'লে পিছে অলপমান টাইম ৱেইট কৰিব লাগিব যিহেতু বহুত মানুহ থাকে। অৰ্ডাৰটো অলপ লেটকৈ আহে আৰু আমাৰো প্ৰায় 10টামান বাজিলে ডিনাৰ কৰি হ'ল আমাৰ আৰু এটা ধুনীয়া টাইম স্পেণ্ড কৰিলোঁ আমি ইভিনিং ফেমিলিৰ লগত। বাৰু আজিলৈ সামৰোঁ, বাই।